নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনেকুৱা খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। বন্ধুসকল, আপোনালোক সকলোকে প্ৰথমতে এছামিজ আউট নলেজ চেনেলত স্বাগতম জনাইছোঁ। বন্ধুসকল, মই বৰ্তমান আছোঁ পথাৰত। আজিৰ পৰা এসপ্তাহ হ'ল ধাৰাসাৰ বৰষুণ। পথাৰ পানীৰে উপচি পৰিছে। মানুহবিলাকৰ আধা ৰোৱা পোতা হৈ গৈছিল আমাৰ ইয়াত, কিন্তু পানীয়ে এতিয়া কিছু নষ্ট কৰিব। উপায় নাই। আচ্ছা, যা হওক বন্ধুসকল, আজিৰ আউট নলেজত আমি মানৱ জীৱনৰ এটা সমীক্ষা চাওঁ আহক। আহক বন্ধুসকল, তেনেহ'লে আমি আগবাঢ়োঁ। চৰাইজনীয়ে জীয়াই থাকোঁতে পৰুৱাবোৰক খায়, কিন্তু চৰাইজনীৰ মৃত্যু হোৱাৰ পিছত পৰুৱাবোৰে চৰাইজনীক খায়। সেয়েহে সকলোৱে মনত ৰখা উচিত যে সময় আৰু স্থিতি যিকোনো মুহূৰ্তত সলনি হ'ব পাৰে। গতিকে আমি কেইটামান সৰু সৰু অথচ দৰকাৰী কথা মনত ৰাখিব লাগে। কেতিয়াও কাকো অপমান কৰিব নালাগে। কেতিয়াও কাকো হীন জ্ঞান কৰিব নালাগে। মানুহ শক্তিশালী হ'ব পাৰে, কিন্তু মানুহতকৈ শক্তিশালী সময়। এজোপা গছৰ পৰা লাখতকৈ অধিক জুইশলাৰ কাঠি বনাব পাৰি, কিন্তু এটা কাঠিৰেই তেনেকৈ এখন কাঠনি জ্বলাই দিব পাৰি। কোনোবাই যিমানেই মহান হ'বলৈ চেষ্টা নকৰক কিয়, প্ৰকৃতিয়ে নকৰালৈকে তেওঁ কেতিয়াও মহান হ'ব নোৱাৰে। আহকচোন চাওঁ কেনেকৈ। কুলি চৰাইজনীক সুন্দৰ কণ্ঠ দিছে, কিন্তু ৰূপটো নিদিলে। দেখিবলৈ সুন্দৰ বনালে মৰা চৰাইক, কিন্তু ইচ্ছাশক্তি নিদিলে। ইচ্ছাশক্তি দিছে মানুহক, কিন্তু কেতিয়াও সন্তক নিদিলে। সন্তক দিলে সাধু সন্তক, কিন্তু সংসাৰৰ গৃহস্থী সুখ কেতিয়াও নিদিলে। সংসাৰ চলাই দেৱ দেৱতাই, কিন্তু মুক্তি নহ'ল তেওঁলোকৰ। মানুহ কেতিয়াও অহংকাৰ কৰিব নাপায়, কাৰণ ভগৱানে মানুহক মাটিতেই গঢ়িছে আৰু মাটিতেই মিলাই দিছে। মানুহ সদায় তিনিটা বস্তুৰ কাৰণে বেছিকৈ আগ্ৰহী: নিজৰ এটা উচ্চ পৰ্যায়ৰ নাম হওক, নিজৰ পোচাকযোৰ ধুনীয়া হওক, আৰু নিজৰ ঘৰখন সকলোৰে চকুত লগা হওক। কিন্তু মানুহজনৰ মৃত্যুৰ লগে লগেই ভগৱানে সেই তিনিটা নামকেই প্ৰথমে সলনি কৰে এনেকৈ: নাম স্বৰ্গীয়, পোচাক কফিন, ঘৰ শ্মশান। সঁচাকৈ এইকেইটা আমাৰ জীৱনৰ অপ্ৰিয় সত্য, কিন্তু আমি সদায় মানি ল'বলৈ টান পাওঁ। বন্ধুসকল, আপোনালোকৰ মতামতবোৰ কমেণ্ট কৰি জনাবচোন। যদি আপোনালোকৰ এই কথাখিনি ভাল লাগিছে তেন্তে শ্বেয়াৰ কৰক। ঠিক আছে বন্ধুসকল, মই আজিৰ ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। লগ পাম আকৌ এটা নতুন আউট নলেজ ভিডিঅ'ত। বিদায় বন্ধুসকল, জয় অসম।